मनोरथां सातुनां बुद्धिनाथस्तु मित्रां उदयस्तवः और सकल जी को लगानी ओए ओए एक जन करो ओम देवी प्रपन्नाति हरे प्रसीद माता जगतो किलेश्वर प्रसीद विश्वेश्वरी पाहि विश्वं समित चराचरस्य भगवान तीर्थान पां पुष्पावतारं प्रकटानां समासितानां সম্মানীয় ডক্টর অমিয় কুমার ভূঞাদেৱক আমাৰ উদযাপন কমিটিয়ে আসন গ্ৰহণ কৰিবৰ কাৰণে তেখেতক অনুৰোধ কৰিছোঁ। আমি শিক্ষাপথাৰ দৰ্জিগাঁও এই পূজা উদযাপন কমিটিলৈ প্ৰথমতে আমাৰ ইয়াত আমোদী বিধায়ক মহোদয় উপস্থিত হোৱাৰ কাৰণে তেখেতক আমি কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আমাৰ সমিতি তৰফৰ পৰা আমি এখন টুপি আৰু সদায় এটাই তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমি পূজা সমিতিৰ উদযাপন সমিতিৰ সভাপতিক আমি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া পূজা কমিটিৰ সভাপতি দুৰ্গা বাগচীবাই ডক্টৰ অমিয় কুমাৰ ভূঞাদেৱক এখন সভা আৰু সম্বৰ্ধনা জনাইছে। ধন্যবাদ। ইয়াৰ পিছতে আমাৰ আঞ্চলিক সদস্য বিমান দললৈ এখন টুপি আৰু সদায় সম্বৰ্ধনা জনাবৰ কাৰণে এই উদযাপন সমিতিৰ ধনবৰালী অনিন্দ শিৱা আমি আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। এয়া পূজা কমিটিৰ ধনবৰালী অনিন্দ শিৱা আদৰণি জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মণ্ডল আমাৰ ব্যক্তিগত পঞ্চায়তৰ সমানেত্ৰী বিদ্যাৱতী লাহন বাইদেউ এখন সদায় অনুমোদন জনাবৰ বাবে পূজা মূল কমিটিৰ সভাপতি দীপক কাৰ্কীদেৱক আমি অনুৰোধ জনাইছোঁ। এয়া দীপক কাৰ্কীদেৱে বাইদেউক অনুমোদন জনাইছোঁ। ধন্যবাদ। ইয়াৰ পিছতে মণ্ডল সভাপতি দুৰ্লভ দাস ডাঙৰীয়া এখন টুপি আৰু সদায় অনুমোদন জনাবৰ বাবে উদযাপন বুথ কমিটিৰ প্ৰেচিডেণ্টক আমি আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ উপস্থিত লক্ষ্মীমা বৰা বাইদেউ এখন সদায় আমাৰ উদযাপন কমিটিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী অমল চুৰাই আগবাঢ়ি যাবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। बैटरी खत्म हो ना इसकी चलिए ढीला कौन তাৰপিছতে দুলুমণি বৰা বাইদেউ আমি এখন সদায় আমাৰ দুলুমণি বৰা বাইদেউ দুলুমণি দত্ত বাইদেউ আমাৰ দিলীৰাম শিৱাদেৱে এখন সদায় সম্বোধন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিহপুৰীয়া মণ্ডলৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বৰাদেৱৰ এখন সুনাম সদায় আদৰণি জনাৰ বাবে দুৰ্গা বাগচীবাক অনুৰোধ জনাইছোঁ। নয়নজ্যোতি বৰা ইয়াৰ পিছতে আমাৰ উপস্থিত বিভা ৰাণী বাইদেউ এখন সদায় আদৰণি জনাবৰ বাবে আমি দিলীৰাম শিৱাক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ।
আৰু বিহপুৰীয়া এছ.টি. মৰ্চাৰ সভাপতি অলিন সোণোৱাল দেৱক এখন টুপিয়ে সম্মাননা জনাবৰ বাবে মই অমন চোৱা দেৱক অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত বৰবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য দিগন্ত বৰাদেৱক এখনি টুপি আৰু সদায় সভাপতি উদযাপন কমিটি সভাপতি আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। দিগন্ত বৰাদেৱ ইয়াৰ পিছত আমাৰ মৰমৰ বিধায়ক মহোদয় আমাৰ এই দুৰ্গা পূজা ভাগত উপস্থিত হৈ আমাৰ সকলো ইয়াত উপস্থিত থকা আমাৰ শিক্ষাপথাৰ গাঁৱৰ আমি সকলো ৰাইজ তেখেতক ইমান ভাল পাইছোঁ আৰু ইমান ভাল লাগিছে এই পৰিৱেশটো আমাৰ এই চাকৰি বা অন্যান্য সা সুবিধা নোহোৱা জেগাত আমি দুখীয়া ৰাইজে আমি এখন পূজা ভাগত তেওঁ উপস্থিত হৈ তেখেতক আমি মনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ খুব সময় কম চাগে এই মাইক্ৰফোনটো ছাৰক দি আমাৰ এই পূজা ভাগত সুন্দৰকৈ ব্যৱহাৰ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। কেনেকুৱা কি লাগিছে আপোনাৰ? আগন্তুক দিনত আমি আৰু ভালকৈ কৰিম। মহানৱমী মাহেন্দ্ৰ ট্ৰেইনত আমাক ৰাইজক সকলোকে জনোৱাই আমাক নিয়মন কৰি যোৱা মহাপ্ৰয়াণ হোৱা সেইগৰাকী জুবিন গাৰ্গলৈ ৰাইজৰ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ অসম আৰু অসমৰ সমাজ জীৱনলৈ বৰঙণি আগবঢ়ালে আমি অনন্ত কাললৈকে জীয়াই ৰাখিব পাৰোঁ। আপোনালোকৰ ফটো एमएलए सँग पूरा ग्रुप का फोटोले मारेर ग्रुपमा भिडियो बन्द गर्दै